কেনেকুৱা কি বনাইছে এটাৰ মানে কি কেনেকুৱা ধৰণৰ কনচেপ্ট লৈছে এইবাৰ আমি কনচেপ্টটো লৈছোঁ তো আমাৰ হেৰি হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু আন এটা ব্লগ আৰু গাইজ যিহেতু দুৰ্গা পূজালৈ মাজত মাত্ৰ 5টা দিন বাকী আছে আৰু সেইবাবে ভাবিলোঁ এবাৰ মালিগাঁৱৰ ভিউটো এবাৰ দেখাই দিওঁ যিহেতু মালিগাঁৱত বেষ্ট পূজা হয় ৰেষ্ট কেম্পত পূজা গতিকে এবাৰ মালিগাঁৱৰ ভিউটো দেখাই দি আছোঁ আৰু মানে যিহেতু আজি দুৰ্গা পূজা মহালয়া আৰু যিহেতু ৰাতিপুৱা মহালয়া আৰম্ভ হৈ গ'ল আৰু আজি আমি গৈ আছোঁ এবাৰ মালিগাঁৱৰ ভিউটো এবাৰ গাইজ আজি যাব মূলত বৰদা আৰু বৰদা আহি আছে আৰু এতিয়া সময় হৈ আছে 5টা আৰু আমি ওলাই গৈ আছোঁ চ' বৰদা আহি লওক বৰদা আহিলে আমি একেলগে ওলাই গৈ আছোঁ চ' গাইজ লগ পাই আছোঁ ডাইৰেক্ট মটৰ ব্লগত চ' গাইজ আৰু ফাইনেলি আহি পালোঁ আৰু পাণ্ডু তেতিয়া আল্লাহ শান্তি নাই গতিকে গাইজ এতিয়া পাণ্ডু আহি পালোঁ আৰু পাণ্ডুত যিহেতু দুৰ্গা পূজা মূৰ্তিবিলাক ডাঙৰ ডাঙৰকৈ বনাই আছে আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি মূৰ্তি বনাই আছে কেনেকুৱা ধৰণৰ ডিজাইন কৰিছে যিহেতু আজি মহালয়া আপোনালোকে আছে মূলত বৰদা কিবা এটা কওক হাই বুলি দিলে আজি প্ৰতি নাযায় পইচা লাগে পইচা মেইন প্ৰতিব বা গাইজ আৰু এবাৰ দেখাই দিওঁ আপোনালোক প্ৰতিমাবিলাক কেনেকুৱা কি বনাই আছে আৰু এইফালে আছে মোৰ পিছফালে দুৰ্গা প্ৰতিমা খুবেই ধুনীয়া ভাল লাগিছে আৰু যদি আপোনালোকে ভাবি আছে এইবাৰো সৰু প্ৰতিমা হ'ব নেকি এইবাৰ সৰু প্ৰতিমা নহয় এইবাৰ চব ডাঙৰ প্ৰতিমা আৰু যদি কিছুমানে মানে কি যোনে নতুনকৈ পূজা আৰম্ভ কৰিছে চ' তেওঁলোকৰ কাৰণে হয়তো সৰু প্ৰতিমা বিচাৰিব পাৰে গতিকে কিছুমানে অৰ্ডাৰ অনুযায়ী বস্তুবিলাক বনাই আছে কিছুমানক ডাঙৰ লাগে কিছুমানক সৰু লাগে গতিকে তেনেকুৱাকৈ বনাই আছে আপোনালোকে এবাৰ দেখাই দি আছোঁ আপোনালোকে এবাৰ চাই লওক যদি এইফালে দেখি আছে প্ৰতিমা আৰু দাদা আছে দাদা এই প্ৰতিমাবিলাক যে বনাই আছে ৰং কেইটা মানে দিব ৰং আৰু কালিৰ পৰা আৰম্ভ হ'ব কালিৰ পৰা আৰু মানে কি এইবাৰ কি ডাঙৰ নে সৰু প্ৰতিমা ডাঙৰো দেখিছোঁ সৰু আছে মানে যোনে যি অৰ্ডাৰ দিয়ে আৰু তেনেকুৱা হিচাপত তো দাদাৰ লগত আহিছিলোঁ আগতে আৰু কিন্তু সুধি ল'লোঁ দাদাই ক'লে যে এবাৰ আহিবা ভিডিঅ'টো কৰি দিবা চ' আহিলোঁ ভাল লাগিল আৰু দুৰ্গা পূজা যিহেতু আজি মহালয়া মানে কি এবাৰ দেখাই দিওঁ কেনেকুৱা কি যিহেতু সকলোৱে ভাবি আছিল যে যোৱাবাৰো সৰু প্ৰতিমা আছিল এইবাৰো সৰু প্ৰতিমা নেকি তো তেনেকুৱা একো নহয় তো ডাঙৰ প্ৰতিমাই আছে এইটো কি ফিনিচিং দি আছে এতিয়া যিহেতু দুৰ্গা পূজা মেইন হ'ল ঢাক বজাই আছে ইয়াতে এবাৰ ঢাকৰ মাতটো শুনাই দিওঁ কেনেকুৱা লাগে কাৰণ ঢাক মানে মেইন দুৰ্গা পূজাত ঢাকে মেইন ঢাকেৰ তালে কমৰ দলে হয়তো মেইন চ' এবাৰ চাই লওক বাজাই থোৰা বাজা দি দিয়ে আৰু এতিয়া ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ কালিবাৰী ৰেষ্ট কেম্প কালিবাৰী আৰু ৰেষ্ট কেম্পৰ পূজাখন এবাৰ দেখাই দিওঁ কেনেকুৱা কি মানে কি বনাই আছে কেনেকুৱা মই সেইটোৱে আপোনালোকক দেখাই আছোঁ ক'ত কেনেকুৱা থিম লৈছে মই জাষ্ট সেইটো দেখাই আছোঁ আৰু এবাৰ চাই লওক কেনেকুৱা কি ধৰণৰ থিম লৈছে এইটো বিল্ডিঙে এইটো মন্দিৰে এইটো এইবাৰ পাণ্ডু আমেৰিকান কলনী আৰু আমেৰিকান কলনী এবাৰ দেখাই দিছোঁ পূজা মন্দিৰটো কেনেকুৱা কি বনাইছে আপোনালোকে চাই লওক আৰু এইফালে আছে আমেৰিকান কলনী আৰু এতিয়া এবাৰ ভিতৰৰ ফালেও দেখাই দিওঁ কেনেকুৱা কি বনাইছে কাৰণ আৰু এইফালে আছে দাদাহঁত মানে আপোনালোক কমিটিৰে মানুহ হয় গোটেইবিলাক কমিটিৰে মানুহ ইয়াতে বহি আছে ধুনীয়াকৈ আৰু দাদা পূজা মণ্ডপখন এইবাৰ কিন্তু ভাল দেখিছোঁ হয় আৰু মন্দিৰটোতো বাৰু চিনি পাওঁ মানে ইয়াতে প্ৰত্যেকবাৰে পূজা হয় যিহেতু আহিয়ে থাকোঁ আৰু এইবাৰ মানে কি কেনেকুৱা ধৰণৰ কনচেপ্ট লৈছে এইবাৰ আমি কনচেপ্টটো লৈছোঁ তো আমাৰ হেৰি আমেৰিকান কলনী পাণ্ডু কলচীটো তৰফৰ পৰা প্ৰথমসকলক অসমবাসী ৰাইজক আমি আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু সেইখন কমিটি একচুৱেলি আমি এটা ডিচিশ্যন লৈছোঁ যে কিবা থিমত বনাম আৰু থিমটো আমি আপোনাৰ ৰাজস্থানৰ এখন হেৰি এটা সোমনাথ মন্দিৰ আছে ৰাজস্থানৰ সোমনাথ মন্দিৰ সেইখনৰ কনচেপ্টটো লৈ পিনে আমি থিমৰ জৰিয়তে শুভেচ্ছা থাকিল আপোনালোকলৈ দুৰ্গা পূজা শুভেচ্ছা থাকিল গোটেই কমিটিলৈ আৰু যিহেতু পাণ্ডুৰ পূজা বেষ্ট পূজা হয় প্ৰত্যেকবাৰে কাৰণ পাণ্ডু মানে কি ছেকেণ্ড কলকাতা বুলি ক'ব পাৰি কলকাতা ছেকেণ্ড কলকাতা গুৱাহাটী
পাণ্ডু কলনী আৰু যিহেতু বেষ্ট পূজা আৰু এইফালে আপোনালোকে দেখা পাই আছে ধুনীয়া ধুনীয়া মানে কি মূৰ্তিবিলাক দেখিয়ে আছে আৰু এবাৰ ভিতৰৰ ফালে কমপ্লিট হোৱা নাই বহুত এতিয়ালৈকে বাকী আছে এইটো জাষ্ট মানে ষ্টাৰ্টিং আৰু মানে বহুত ইণ্টেৰিয়ৰ বহুত কাম বাকী আছে কমপ্লিট হোৱাৰ পিছত আপোনালোকে মানে ভালকৈ গম পাব আৰু মানে ইণ্টেৰিয়ৰটো আমি কি বনাই আছোঁ দেখিছোঁ মানে খুবেই ধুনীয়া লাগিছে মই বাহিৰৰ পৰাই দেখি পেলাই সোমাই আহিলোঁ মানে কি এইখন পূজা ভাল হৈছে এবাৰ চাওঁ প্ৰতিমাখন দেখুওৱা তেনেকুৱাকৈ এলাও নাই বাট তথাপিও মই অলপমান দেখাই দিছোঁ যদি এনেকুৱাই পূজা চলি আছে আৰু খুবেই ধুনীয়া কনচেপ্ট এটা আৰু এইফালে দেখিছে গোটেইবিলাক ফুলৰে কি হ'ব পুৰীৰ গেট জগন্নাথ মন্দিৰ হয় মেঘেল আচ্ছা ঠিক আছে তো গাইজ আৰু এতিয়া ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই এতিয়া বহুত দিন বাই দিওঁ আৰু ওলাই যাওঁ দাদা আহিছোঁ লগ পাম দুৰ্গা পূজাত লগ পাম আহিম তই কি কৰছা তামোলৰ মকৰাল আছে এতিয়া ইয়াত খাৱা নাই চিগনেচাৰৰ বেগত পৰি আছে এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ইয়াৰ পৰা ওলাই পেলাই আমি গৈ আছোঁ কালিবাৰী যিহেতু ৰেষ্ট কেম্প কালিবাৰী মেইন পূজা আৰু এইবাৰ গৈ আছোঁ কালিবাৰীত এইফালে বৰদা আছে বৰদা যাবি ৰেডি বলা বলা জোচ জোচ দুৰ্গা পূজা ইণ্ডিয়াৰ বিগেষ্ট ফেষ্টিভেল দুৰ্গা পূজা চাওক আগত প্ৰতিভা আছে সেইবিলাক প্ৰতিভা চলি আছে লাইভ আৰু এতিয়া মই আছোঁ পাণ্ডু কলেজ গেট আৰু এইফালে গেটটো এৰি থৈ আহিলোঁ বাৰু এইটো বাদ দিলোঁ এই প্ৰতিভা চলি আছে গাইজ আৰু এইফালে চব প্ৰতিভা গাইজ সকলোতে সোমোৱা সম্ভৱ নহয় তো এতিয়া যাওঁ তো গাইজ এতিয়া আহি পালোঁ পাণ্ডু বড়ো বজাৰ এইফালে বড়ো বজাৰত দুৰ্গা পূজা হয় আপোনালোকে জানে আৰু চাওক দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে ইয়াতে পেণ্ডেল পেণ্ডেল দি আছে ৰেষ্ট কেম্প কালিবাৰী এইফালে চাওক গাইজ পেণ্ডেল কাবাল পেণ্ডেল দি আছে গাইজ এবাৰ চাওক ভিতৰৰ পৰা আহিম আপোনালোক দেখাই আছোঁ কেনেকুৱা কি হয় আৰু এই বুঢ়াই মাত্ৰ মূৰটো মাৰাই গ'লে গাইজ বুঢ়াই ব্ৰেক চেক নামাৰাকৈ মোৰ গাড়ীৰ আগত পৰছিল গাইজ মাৰাই গ'ল এই মাত্ৰ চ' গাইজ আৰু এতিয়া আহিবলৈ ৰেষ্ট কেম্প কালিবাৰী কাৰণ ইয়াতে মানুহ নাই এবাৰ সুধিব পাৰিলে ভাল আছিল কিন্তু যিহেতু মানুহ নাই বাহিৰতটোৱে দেখাই দিলোঁ এইটোৱে বাহিৰৰ ছাইডটো খুবেই ধুনীয়া ডিজাইন এটা লৈছে মানে কনচেপ্ট এটা লৈছে আৰু যদি বাৰু ভিতৰটো দেখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মানুহ নাই গাইজ কাৰণ পাৰ্মিশ্যন উইদাউট পাৰ্মিশ্যন মই একো কৰিব নোৱাৰোঁ যিহেতু পাৰ্মিশ্যন লোৱাটো মোৰ কৰ্তব্য গতিকে পাৰ্মিশ্যন দিয়া নাই বা দিয়া নাই মানে কি মানুহ নাছিল চ' সেইকাৰণে গাইজ আৰু ফাইনেলি পাৰ্মিশ্যনটো পাই গ'লোঁ আৰু এতিয়া আহিলোঁ ভিতৰত আৰু ভিতৰত দৃশ্যটো চাওক গাইজ খুবেই ধুনীয়া আৰু ভালে আছে বিশ ফুট ওখ প্ৰতিমা বনাইছে 20 ফুট ইফালে আমাৰ এটা লগৰ ল'ৰা এটা মাছত খাই বমি কৰি মৰি আছিল আৰু লগৰ ল'ৰা এইফালে আছোঁ এখন পূজাত মন্দিৰটো চাই যদি আপোনালোকে গম পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব কোনখন পূজা হয় আৰু অলপ ভিতৰত এবাৰ দেখাই দিওঁ কেনেকুৱা কি ধুনীয়া গান চলি আছে বৰদা আৰু ইয়াতে কি থিম লৈছে কি কথা মই সেইবিলাক এতিয়া নকওঁ কাৰণ এইটো
পূজা আপোনালোকে চাব আহক, চাব আহিলে গম পাব কিহত থিম লৈছে। কাৰণ আমাৰ সকলোৰে প্ৰিয় ঠাই এটাই আছে, ক'ত আছে কি কথা এইটো আপোনালোকে যদি ধৰিব পাৰিছে, কিন্তু মন্দিৰ হয় আমাৰ এটা এনেকুৱা এটা মন্দিৰ আছে আমাৰ সকলোৰে যাব ইচ্ছা যায়, কিন্তু আমি বহু আশা বা বহু বছৰৰ পিছতে আমি সফল হওঁ বা কিছুমানে সফল নহয়। গতিকে তেনেকুৱা এটা মন্দিৰৰ কনচেপ্ট লৈছে। কি মন্দিৰ আপোনালোকে সেইটো ভাবি চাওক, কমেণ্ট কৰিব কি মন্দিৰ হয়। মেলা 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 চলি আছে ন, প্ৰতিবাৰ ইয়াতে হয়তো। যদি আপোনালোকে মেলাত উঠি ভাল পায় তেতিয়া এইবিলাক চব সাজু কৰি আছে, আপোনালোকে আহিব পাৰে। কি নিচা হৈছিল বাগাত দে নেকি? চিধা ইমান মানুহগিলা আছে, অলপমান ষ্টেণ্ডাৰ্ডটো ৰা কি হলে চব তই মস্ত কি তোমাক কে ধুনীয়া এইটো বাল বুলি কয়, বাল বুলি কওঁ বোলো। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব, কেনেকুৱা বোলে কমেণ্ট কৰিব। আজি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তো গাইছ আজিলৈ ভিডিঅ' ইয়াতে সমাপ্ত। টিল দেন টাটা বাই বাই। আজি বাই বাই ইয়াতে।